নমস্কাৰ মোৰ নাম প্ৰকাশ নাজাৰী আপোনাৰ চাই আছে ভিএম সেটআপ চেনেল আমি আজি বডগাঁও অঞ্চলত আছে কোকৰাঝাৰ ডিস্ট্ৰিক্ট কিন্তু সমষ্টিৰ নাম্বাৰ বুলি ক'লে আমি 7 নং ফকিৰাগ্ৰাম বুলি কয় আৰু তাৰ পৰা ইউপিপিএল দলৰ পৰা আমাৰ থিয় হৈ আছে কেণ্ডিডেট হিচাপে এইটো মাটিউৰ ৰহমান ছাৰ এই ইউপিপিএল দলৰ পৰা আমি তাৰ লগত আমি ফেচ টু ফেচ ইণ্টাৰভিউ বা টক শ্ব' কৰিম সেইটো ৰাস্তাত দি তেখেতে কিবা এটা ক'ব বিচাৰিছোঁ সেই ৰাস্তা লৈ কিনে আৰু তাৰ এৰিয়াত কি হৈ আছে এতিয়া ইলেকশ্যন হ'ব পাৰে এতিয়া সি জুন মাহতে কিন্তু নাজানো হ'ব পাৰে আমি ইয়াত তাৰ ষ্টেটাছ কেনেকুৱা হৈ আছে তাৰ সমষ্টিৰ ষ্টেটাছ কেনেকুৱা হৈ আছে মানে কেনেকুৱা মানে ৰাইজৰ পৰা পাব্লিকৰ পৰা ৰিয়েকশ্যন কেনেকুৱা পাই আছে সেইটো আমি জানিব পাৰিম চ' ছাৰ আপোনাক মই আমাৰ ভিএম সেটআপ চেনেলত আদৰণি কৰি কিনে আমি ৱেলকাম জনাইছোঁ তাৰপিছত আমি সেইটোৱে জানিব বিচাৰিছোঁ যে আপোনাৰ এৰিয়াত কেনেকুৱা হৈ আছে পোনপ্ৰথমতে মই সমূহ ৰাইজক অনুৰোধ জনাম যিহেতু কোভিড-19ৰ এটা প্ৰভাৱ আছে যাতে সকলোৱে ছ'চিয়েল ডিষ্টেন্সটো মেইনটেইন কৰে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যিয়ে নহওক আজি মই আপোনালোকক ধন্যবাদ জনাম যে আপোনালোকে আমাৰ এই একেবাৰে বিটিএডি 40টা সমষ্টিৰ ভিতৰত সবতকৈ দুৰ্বল হৈ থকা যিটো সমষ্টি সেইটো হ'ল ফকিৰাগ্ৰাম এই ফকিৰাগ্ৰাম সমষ্টিত যে আপোনালোকে আহিছে তাৰ কাৰণে মই ফকিৰাগ্ৰাম অঞ্চলবাসীৰ হৈ মই আপোনালোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ চ' আপুনি এতিয়া পলিটিকেলত সোমাইছে এতিয়া টু টাইমছ হ'ব পাৰে নে আপোনাৰ সেই এতিয়া 2020 লৈ কিনি টু টাইমছ হ'ব তেতিয়াহ'লে আপুনি পলিটিকেল সোমোৱা আগত কিবা এটা কাম কৰিছিল নেকি কি মই একচুৱেলি প্ৰথমতে মই ছাত্ৰ সংগঠন এটা কৰিছিলোঁ জাতীয় সংগঠনত কাম কৰিছিলোঁ মই একচুৱেলি এই বডগাঁও অঞ্চলতে মই সৰ্বপ্ৰথম মোৰ মানে ৰাইজক নেতৃত্ব দিয়াৰ কাৰণে মই প্ৰথমতে এই বডগাঁও অঞ্চলত মানে সংস্থাপন হৈছোঁ এই অঞ্চলৰ পৰাই মই ৰাইজৰ লগত মানে বিভিন্ন সামাজিক সমস্যাৰ লগত জড়িত হৈ ৰাইজক কেনেকৈ হেল্প কৰা যায় সেইখিনি কাম মই কৰিছিলোঁ আৰু কৰি আহি আজি মই অৱশেষত ইউপিপিএল দলত অংশগ্ৰহণ কৰিলোঁ আজি মই ইউপিপিএল দলৰ হৈ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ এতিয়া মই ক'বলৈ গ'লে যে ইউপিপিএল দলত মই কিয় আহিলোঁ আপোনালোকে হয়তো সুধিব বিচাৰিছে যে ইউপিপিএল দলত মই কিয় আহিলোঁ বিগত 17 বছৰতে আমি চালোঁ 17 বছৰে আমি দেখিলোঁ ৰাইজৰ এটা হেঁপাহ আছিল ৰাইজৰ এটা আকাংক্ষা আছিল যে আমাৰ এই ইউপিপিএল দলৰ আগৰ যিখন চৰকাৰ আছিল সেই চৰকাৰ যিটো বিপিএফ চৰকাৰ এই চৰকাৰখনে ভাবিছিল সকলোৱে যে ৰাইজক এটা ভাল আশা দিব পাৰিব ৰাইজক এটা ভাল ডেভেলপমেণ্ট দিব পাৰিব ৰাইজৰ গৰীব দুখীয়া মানুহক বিভিন্ন কৰ্মসংস্থাপন দিব বুলি ভাবিছিল ৰাইজে কিন্তু ৰাইজে 17 বছৰে দেখিলে 17 বছৰৰ মাজত ৰাইজে এনেধৰণৰ কোনো ফলপ্ৰসূ নহ'ল অকল মানে দেখা পালে যে প্ৰতাৰণা আশা কিন্তু আশাই থাকি গ'ল বাস্তৱ নহ'ল সেইকাৰণে আজি মই মতিউৰ ৰহমান ইউপিপিএলত আহিছোঁ সেইটো নহয় আজি হাজাৰ মুছলিম বেংগলী ৰাজবংশী আদিবাসী মানুহে সকলোৱে ইউপিপিএল দলক আকোলাই লৈছে এই কাৰণে লৈছে যে আমি ন্যায্য পাম আমি ন্যায় পাম 17 বছৰত আমি একো ডেভেলপমেণ্ট নাপালোঁ চাকৰি বাকৰি নাপালোঁ এইখিনিয়ে নহয় যে চাকৰি বাকৰিও অকল মুছলমানে পোৱা নাই সেইটো কথা নহয় ৰাজবংশী আদিবাসী বেংগলী মুছলিম ইভেন কি বড়ো জাতি যিটো আছে সেই বড়োসকলেও মানে যিসকল নিৰপেক্ষ মানুহ যিসকলে দুখীয়া মানুহ যিসকলে পাব লাগে তেওঁলোকে কিন্তু পোৱা নাই অকল হাগ্ৰামাৰ যিকেইটা চাংগু আছে এই তেওঁলোকে চাকৰি পালে তেওঁলোকে ঠিকা ঠাকুলি পালে তেওঁলোকে যিমান বড় ডেভেলপমেণ্ট কাম আছে তেওঁলোকে পালে তেওঁলোকৰ এটা ইজি কথা আছিল যে ডেভেলপমেণ্ট কাম আহিলে এইটো কৰিব নালাগে জাষ্ট নমুনা দেখাই এইটো বাকী পইচাটো খাই দিব লাগে সেইখিনি বহুত প্ৰমাণ আছে তেওঁলোকে প্ৰতিটো অঞ্চলত এনেকুৱা ধৰণৰ কাম কৰিছে ৰাইজে খালি দেখিবলৈ পাইছে যে কাম কিন্তু বাস্তৱত কোনো কাম দেখা নাই শুনিবলৈ পাইছে যে ইয়াত এটা কাম আছে কিন্তু কামটো কেতিয়া বিল হ'ল কেতিয়া বিলটো উঠাই ল'লে সেইবোৰ কথা কিন্তু ৰাইজে গম নাপায় ৰাস্তাৰ বিষয়ে কৈছে না এই যে ৰাস্তাটো আছে আপোনালোকৰ সন্মুখতে আপোনালোকে এই ৰাস্তাটো ইমান কোকৰাঝাৰৰ পৰা আপোনালোকে আহিলে আৰু ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ আৰু যাব লাগিব এনেকুৱা জৰুৰী অৱস্থা এই ৰাস্তাটোৰ এইটো মানে
কোনোবা যদি ভাল এজন মানুহ সোধা যায় যে এইটো ৰাস্তাৰ বিষয়ে আপুনি কিবা ক'ব নেকি তেওঁ কান্দিবহে মানে দুখতে কান্দিব তেওঁ ক'ব নোৱাৰে যে ৰাস্তাৰ কি এনেকুৱা ভাল অৱস্থা এইটো অঞ্চলত যদি কিবা কাৰণে এটা ডেলিভাৰী বেমাৰীয়ে হয় বা কোনোবা এজন মানুহ হঠাৎ চিৰিয়াছ হৈ গ'ল সেইজন মানুহ তৎকালীনভাৱে ডক্টৰ এটা লৈ যাওঁতে মিনিমাম 1 ঘণ্টা টাইম লাগে মিনিমাম 1 ঘণ্টা টাইম এই সময়তে মানে গাড়ীতে ডেলিভাৰী হৈ যাব পাৰে বহুত নজিৰ আছে এনেকুৱা ধৰণৰ গাড়ীতে ডেলিভাৰী হৈ গ'ল ৰাস্তাতে ডেলিভাৰী হৈ গ'ল এনেকুৱা ধৰণৰ বহুত নজিৰ আছে এইখন অনলি ফৰ এই ৰাস্তাটোৰ কাৰণে গতিকে 70 বছৰে আমাৰ বিটিচিৰ মাননীয় চিফ আগ্ৰামা মহিলাৰী দেৱে কিন্তু একো ধৰণৰ ব্যৱস্থা লোৱা নাই ওকে সো আপুনি সেই 2020 ইলেকশ্যন বিটিডি ইলেকশ্যনত যদি জিকে আপোনাৰ টাৰ্গেট ফাৰ্ষ্ট প্ৰজেক্ট সেইটো মই কৰিম তেতিয়াহ'লে সেইটো কি আছে এইটো মানে সৰ্বপ্ৰথম কথাটো হ'ল এইটো মই বিটিচি ইলেকশ্যনৰ জিকাৰ কথাটো পিছৰ কথা মোৰ কথাটো হ'ল আজিৰ দিনত ৰাইজে এটা বস্তু অনুভৱ কৰিছে বা ৰাইজে দেখিবলৈ পাইছে যে ইউপি বিল চৰকাৰ হ'ব চৰকাৰ এটা পৰিৱৰ্তন আহিছে পৰিৱৰ্তন হ'বই কাৰণ অলৰেডি হাগ্ৰামাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আৰম্ভ হ'ল আৰু এইটো হৈ থাকিব মানুহ ন্যায্য বিচাৰিব সেই হিচাপত মই এটা বস্তু চাইছোঁ যে আমাৰ দলে চৰকাৰ কৰিব অৰ্থাৎ ইউপি বিল দলে চৰকাৰ কৰিব মই হাৰা জিকাটো পিছৰ কথা মানে ইউপি বিল দল যদি চৰকাৰ হয় 100% কৈছে মানে ইউপি বিল চৰকাৰ কৰিব ইউপি বিল চৰকাৰ কৰিব চৰকাৰ যদি হয় তেতিয়া মই হাৰিলেও এইটো অঞ্চলৰ মই প্ৰতিনিধি হ'ম জিকিলেও মই এইটো অঞ্চলৰ প্ৰতিনিধি হ'ম তেতিয়া মোৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব এইটো অঞ্চলৰ কাৰণে এই ৰাস্তাটো কাৰণ এজন মানুহৰ ঘৰত খোৱা আছে নে নাই সেইটো পিছৰ কথা কিন্তু এই ৰাস্তা দি মানুহখিনি যাবই লাগিব এজন ধনী মানুহ এইটো ৰাস্তা দি যাব লাগে এজন একদম গৰীব মানুহ যেজন সবতকৈ গৰীব মানুহ তেওঁৰ এইটো ৰাস্তা যাব লাগে গতিকে সমান প্ৰয়োজন সকলোৰে কাৰণে গতিকে এই ৰাস্তাটো ফাৰ্ষ্ট টাইম এইটো হ'ব লাগে এইটো মই অনুৰোধ জনাম তাৰ আগতে পাৰিলে যিহেতু এতিয়া ৰাজ্যপালৰ হাতত শাসন আছে ৰাজ্যপালে বহুতখিনি ডেভেলপ কৰি দিয়াৰ এটা ব্যৱস্থা আছে গতিকে মই দলৰ সভাপতিৰ লগত আলোচনা কৰি মানে ৰাজ্যপালক এটা মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰিম আজি হয়তো আমাৰ দায়িত্বত থকা আমাৰ ৰাজেশ প্ৰসাদ চাহাব যিজনে আজি দায়িত্বত আছে তেখেতক মই লগত এটা আলোচনা বিলোচনা কৰি এটা মেমৰেণ্ডাম দিম এইটো ৰাস্তা যাতে অতি সোনকালে ঠিক কৰে ঠিক কৰি এই অঞ্চলৰ ভক্তভোগী ৰাইজক যাতে এটা সুখৰ আশা দিয়ে তাৰ কাৰণে মই চেষ্টা চলাম এইখিনি কমে আৰু আপুনি যদি জিকে তেতিয়াহ'লে আপুনি ফাৰ্মাৰ্ছৰ কাৰণে কি ভাবিব আৰু ষ্টুডেণ্টছৰ কাৰণে কি আপুনি ব্যৱস্থা কৰিব ইৰিগেশ্যনৰ ওপৰত কি ব্যৱস্থা কৰিব আপুনি স্কুল হস্পিটেল তাৰপিছত বেংকিং নেটৱৰ্ক সেইবিলাকৰ কাৰণে এতিয়া সবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে যোৱা বছৰৰ আমাৰ ইয়াত বিডিএডিত 39 ডিপাৰ্টমেণ্ট আছে এইবুলি হ'ল 40টা ডিপাৰ্টমেণ্ট আছে 40টা ডিপাৰ্টমেণ্টৰ সম্পৰ্কে আমাৰ বিপিএফৰ যিবিলাক নেতা আছে আমাৰ অঞ্চলত তেওঁলোকৰ নলেজতে নাই তেওঁলোকে নাজানে যে 40টা ডিপাৰ্টমেণ্টৰ ক'ত কি কাম আছে সেইবিলাক সিহঁতে নাজানে ক'বই নোৱাৰে গতিকে মোৰ কথাটো হ'ল যে যিহেতু এই আমাৰ যিখন ভূমি আছে নিশ্চয় এইটো বিটিএডি বা বিটিআৰ অঞ্চলৰ ভূমি গতিকে যদি কোকৰাঝাৰ টাউনত বা কোকৰাঝাৰৰ উত্তৰ অঞ্চলত যিখিনি ডেভেলপ হ'ব সেইখিনি ডেভেলপ 40টা ডিপাৰ্টমেণ্টৰে ডেভেলপ আমাৰ অঞ্চলত হ'ব লাগে সেইটো মই আপ্ৰাণ চেষ্টা কৰি হ'লে এইটো কৰিমেই কৰিব মানে কৰিবই লাগিব আপোনাক যদি সেই সময়ত যদি ছাপৰ্ট দি কিনি পাব্লিকে যদি জিকায় তেতিয়াহ'লে আপুনি নিশ্চয় কৰিব এইটো নিশ্চয় আজি হয়তো মানে এইখিনি ৰাইজে অলৰেডি মোক এটা উমান দিছে ৰাইজে আজি অলৰেডি মোক মানে এটা মেছেজ দিছে যে আপোনাৰ জয় এইবুলি নিশ্চিত আপুনি কাম কৰি থাকক আপুনি বিভিন্ন অঞ্চলত যাওক কাৰণ মই সৰুৰে পৰা মই যেতিয়া ৰাইজৰ লগত কথা ক'ব পৰা অৱস্থা হৈছিল তেতিয়াৰে পৰা মই ৰাইজৰ সদায় ৰাইজৰ ক'তবা এজন মানুহৰ বিপদ হৈছে তাত মই গৈছিলোঁ কোনোবা এজন মানুহ ক'তবা বিপদত পৰি আছে তাত যাব লাগে মই গৈছিলোঁ মই বিভিন্ন সময়ত ৰাইজৰ বিভিন্ন সমস্যাৰ লগত মই সদায় ইনক্লুড হৈ থাকোঁ আৰু জড়িত হৈ থাকোঁ মানে কণ্টিনিউ মই ৰাইজৰ সমস্যাৰ লগত আছোঁ আৰু ভৱিষ্যতে যাতে ওপৰৱালা মালিকে যাতে মোক এই ৰাইজৰ সমস্যাৰ লগত কেনেকৈ সমাধান কৰা যায় এইবিলাক ক্ষেত্ৰত যাতে মোক কৰাৰ কাৰণে ওপৰৱালাই যাতে মোক আশীৰ্বাদ দিয়ে ছাপোৰ্ট দিয়ে তাৰ কাৰণে মই এইখিনি কৰিমেই আৰু এইখিনি মোৰ একদম বিলকুল মানে এটা মোৰ ভিতৰৰ হেঁপাহ আছে মই এইটো কৰিমেই যদি এতিয়া আপোনাৰ অঞ্চলত মই এতিয়া এইটো খাচীপাৰা নহয় জানো এইটো বটগাঁও খাচীপাৰা আমি আছোঁ এতিয়া বটগাঁও খাচীপাৰা সেইটো ৰাস্তাটো আপোনালোকে দেখিছে এতিয়া ইউপিপিএল দলৰ পৰা আমাৰ ওচৰত আছে মাটিউৰ ৰহমান ছাৰ তেখেতে এতিয়া ইউপিপিএল দলৰ পৰা এতিয়া ষ্টেণ্ড হৈছে এতিয়া ইলেকশ্যনো হ'ব পাৰে ছাৰ হয় না নহয় জিকিলে সেইবিলাক কামটো কৰিব বিচাৰিছে ফাৰ্ষ্ট প্ৰজেক্টটো বুলি কৈছে সেই ৰাস্তাটো বহুত বেয়া বুলি কৈছে কেতিয়াবা গাড়ীতে ডেলিভাৰী হৈ যায় ন হয় না নহয় সেইটো কৰিব বিচাৰিছে আচ্ছা ছাৰ আপুনি কি ভাবিছে যে 2005
বা 2003 পৰা এতিয়া 2020 হৈ গ'ল 17 ইয়াৰ 15 ইয়াৰ্ছ সেই মাজত কিমান ডেভেলপমেণ্ট 100% কিমান ডেভেলপমেণ্ট হৈছে কথাখিনি মই আগতে কৈ গৈছোঁ ডেভেলপমেণ্টৰ কথা আমি শুনিছোঁ কিন্তু বাস্তৱ ৰূপত দেখিবলৈ পোৱা নাই আমাৰ মানুহৰ এটা ভুল ধাৰণা আছিল যেনিবা মুছলিম মানুহ আদিবাসী মানুহ ৰাজবংশী মানুহ বেংগলী মানুহৰ এটা ভুল ধাৰণা আছিল আমি সকলোৱে এটা সময়ত ভাবিছিলোঁ যে আগ্ৰামা অকল বড়োসকলৰেহে কাম কৰি আছে বুলি ভাবিছিলোঁ কিন্তু পিছত আমি উত্তৰ অঞ্চলত যেতিয়া ভিতৰুৱা অঞ্চলত গ'লোঁ যাই দেখোঁ যে বড়োসকলৰো একো কাম কৰা নাই বড়োসকলৰো কোনো কাম কৰা নাই আজিৰ দিনত যদি আমি দেখিবলৈ পাইছোঁ চবতকৈ বেছি দুখীয়া মানুহ যদি আছে বড়োসকলৰ মাজত আছে বড়োসকলৰ মানুহ আছে বড়োসকলে এতিয়াও জুপুৰি ঘৰত আছে তেওঁলোকৰ ঘৰৰ ওচৰত খোৱা পানীৰ এটা ভাল বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা নাই তেওঁলোকৰ মানে এনেকুৱা ধৰণৰ মানে কিবা এটা যে সুবিধা পাব এই ধৰণৰ কোনো ব্যৱস্থা নাই সেই কথা কিন্তু পইণ্ট টু বি নট কৰিব পাৰে এই পইণ্টটো হ'ল যে আমাৰ মানুহ আজিৰ দিনত বুজিব পৰা অৱস্থা আহিলে ছ'চিয়েল মিডিয়াত বিভিন্ন ছাইডত দেখিলে যে বেংগলী মানুহ বা ৰাজবংশী মানুহ বা মুছলমান মানুহ যিটো ধাৰণা কৰিছিল যে বড়োসকলৰ কাৰণে উন্নতি কৰিছে কিন্তু আচলতে ই কাৰো উন্নতি কৰা নাই ই উন্নতি কৰিছে নিজৰ দলৰ যিকেইজন মানুহ ইয়াৰ লগত থাকে সেইকেইজন মানুহ উন্নতি কৰিছে চাকৰি যদি লাগে তেওঁলোকৰ মানুহকেইটাকে চাকৰি লাগে আৰু যদি কিবা ডেভেলপমেণ্ট কাম লাগে কোনোবা ভাতৃক দিছে কোনোবাই ভাগিনীক দিছে কোনোবাই ভাগিনাক দিছে কোনোবাৰ ভাতিজাক দিছে এইকেইজন মানুহকে ডেভেলপমেণ্ট কামবিলাকে ডিষ্ট্ৰিবিউট কৰে ঠিকা ঠাকুলিবিলাক এইবিলাক মানুহকে দিছে আচ্ছা এইটো এতিয়া ৰিচেণ্টলি ইণ্টাৰেষ্টিং কথাটো এইটো সকলোৱে জানে আজি অসমৰ বা ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে জানে যে ইণ্টাৰভিউ নোহোৱাকৈ উচ্চ পৰ্যায়ৰ 8টা চাকৰি দিলে তেওঁলোকে এই চাকৰিটো কোনে কোনে ভাগ কৰিলে আপোনালোকে চাওক এই চাকৰিটো ভাগ কৰিলে কোনোবা অফিচ ষ্টাফ আৰু নেতা তেওঁলোকে কাৰোবাৰ ভাতিজিক দিছে কাৰোবাৰ ছোৱালীক দিছে কাৰোবাৰ ভাতৃক দিছে দি তেওঁলোকে চাকৰিটো ভাগ কৰি ল'লে সেইবিলাক কেনেকুৱা কি হ'ব এতিয়া এফেয়াৰ হৈছে এতিয়া 100% কথাটো হ'ল যে আমাৰ এইটোতো নলেজত আছে আমি জানো যে ইয়াৰ পৰিণাম কি হ'ব যেনিবা ৰাকেশ পাল তেখেতে ইণ্টাৰভিউ পাতিছিল তেওঁলোকে ৰিটাৰ্ণ পৰীক্ষা লৈছিল লোৱাৰ পিছতে চিটিং বাজি কৰি চাকৰি দিয়াৰ কাৰণে আজিৰ দিনত প্ৰমাণ হ'ল এই চাকৰি দিয়াজনো জেলত থাকিল আৰু চাকৰি লোৱাজনো জেলত থাকিল গতিকে ইয়াত চিয়ৰ আমি ভালকৈ জানো আমাৰ চৰকাৰ অহাৰ লগে লগেই যিজনে চাকৰি দিছে তেওঁ জেলত থাকিব আৰু যিজনে চাকৰি লৈছে তেওঁ জেলত থাকিব ওকে মানে যোনে চাকৰি কৰি আছে এতিয়া মানে উইদাউট ইণ্টাৰভিউ তেখেতেও জেলত থাকিব আৰু যোনে চাকৰি দিছে অথৰাইজ পাছত তেওঁ জেলত থাকিব এই ৰাইজে এইটো অতি সোনকালে এইটো ৰাইজে মানে পিকচাৰটো চাব পাৰিব আৰু ওকে এটা কুৱেশ্যন আছে এতিয়া কমিউনিটিজ ৱাইজ মানে জাতি বিষয়ে কোৱা হৈছে ইয়াৰ আমাৰ এতিয়া 7 নং ফকিৰগ্ৰাম জাগাত ইয়াত মানে মুছলিম কিমান আছে বা বড়ো কিমান আছে আদিবাসী কিমান আছে অসমীয়া কিমান আছে পপুলেশ্যন আপোনাৰ দুটো হাতত আছে না হয় না আছে ইয়াত ধৰক আমি টোটেল পপুলেশ্যন মানে কিমান ভোটাৰ 72000 ওকে টোটেল 72000 ভোটাৰ ওকে ইয়াত মুছলিম মানুহ আছে 38000 এবভ সামথিং ওকে তাৰপিছত আমাৰ ৰাজবংশী মানুহ আছে 15000 অলপ বেছি হ'ব তাৰপিছত আমাৰ বেংগলী মানুহ আছে 9000 মান বেংগলী মানুহ আছে আৰু আমাৰ নাথ যোগী যিটো কয় এখেতসকলে আছে 5000 আৰু আদিবাসী ভোটটো চবতকৈ মোৰ সমষ্টিত কম 150 মান ভোট আছে আদিবাসী ভোট আৰু বড়ো ভোট আছে আমাৰ ইয়াত 3800 ইয়াত আমাৰ বড়ো ভোট আছে সেই ক্ষেত্ৰত আজিৰ দিনত যদি মই ক'ব বিচাৰিছোঁ কাৰণ 15 বছৰে আমাৰ মানুহখিনি ডেভেলপ পোৱা নাই আগ্ৰামাৰ প্ৰতি এটা আশা আছিল যে মাইনৰিটি মানুহখিনিক এটা ডেভেলপ কৰিব কিন্তু আজিৰ দিনত মাইনৰিটি মানুহে হাজাৰ মানুহে ইউ পি পি দলত জইন কৰিছে তেওঁলোকে প্ৰমোদ বড়োৰ নেতৃত্বক মানি লৈছে যাৰ কাৰণে জইন কৰি আছে যিহেতু মই প্ৰমোদ বড়োৰ এজন কেণ্ডিডেট সেই হিচাপে আৰু মই ব্যক্তিগত হিচাপে সদায় যিমান বৰ সমস্যা যিমান বৰ ৰাজহুৱা সমস্যা যিমান বৰ সামাজিক সমস্যা এই সমস্যাবোৰত মই সদায় জড়িত হৈ থাকোঁ আৰু সমাধান কেনেকৈ কৰা যায় সেই চিন্তাধাৰাতে মই ৰাইজৰ লগত জড়িত হৈ থাকোঁ সেইকাৰণে মোৰ ব্যক্তিগত এটা ৰাইজৰ লগত সম্পৰ্ক আছে প্ৰতিজন মানুহৰ লগত এটা মোৰ ঘৰুৱা সম্পৰ্ক আছে এইটো অঞ্চলত যদি আপুনি প্ৰতিখন ঘৰত যায় প্ৰতিখন ঘৰৰ মানুহে অন্ততঃ এই কথাখিনি ক'ব যে মতিউৰ আমাৰ চিনাকি মানুহ মতিউৰ এজন ভাল মানুহ এই ক্ষেত্ৰত কথাখিনি ক'বই ওকে তেতিয়াহ'লে আপুনি ফাৰ্মাৰ্ছৰ কাৰণে স্পেচিয়েলিটি কি ভাবি আছে এতিয়া ফাৰ্মাৰ্ছৰ কাৰণে মই এতিয়া স্পেচিয়েলি ভাবি আছোঁ যে যিহেতু আমাৰ ইয়াত
কৃষি প্ৰধান অঞ্চল কৃষকৰ যিটো পানীৰ ব্যৱস্থা এই পানীৰ ব্যৱস্থা কিন্তু বিশেষকৈ আমাৰ অঞ্চলত একেবাৰে কম কৰাই নাই একদম কৰাই নাই যদিও কৰিছে এই নিজৰ ৰিলেটিভ থকা মানুহখিনিৰ ঘৰত কৰিছে অলপ চলপ আৰু তেনেকুৱা ব্যৱস্থা নাই আজিৰ দিনত মডাৰ্ণ যুগত এটা বৰিঙেৰে 100 বিঘা মাটিত আমি পানী দিয়াৰ ব্যৱস্থা আছে কিন্তু তাত আমাৰ 1 টকাও খৰচ নহয় কাৰণ আজি সোলাৰ সিস্টেম কৰিছে এই সোলাৰ সিস্টেমটো কিছুমান অঞ্চলত যদিও বৰিং কৰিছে কিন্তু আজিলৈকে সোলাৰটো ফিট কৰা নাই ওকে সোলারটো ফিট করা নাই ক'তবা এনে জাস্ট নমুনা এটা দেখাই দিছে কিন্তু এইবাৰ ফিট কৰা নাই আপুনি এইটো ভাবিয়ে আছে নেকি এইটো কৰিমেই একদম শিওর এইটো হোৱাৰ লগে লগে প্ৰথম কথা কৃষক যিখিনি মানুহ আছে আমাৰ ফাৰ্মাৰ যিখিনি আছে একেসকলক আমি সুবিধা কৰি দিব লাগিব বিশেষকৈ আমাৰ অঞ্চলৰ মানুহবিলাকে এলেহুৱাৰ হয় কৰ্ম কৰা মানুহ তেওঁলোকক মানে সামগ্ৰিকখিনি যদি আমি যোগান ধৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে নিশ্চিত আমাৰ এই অঞ্চলৰ যিখিনি খেতি বাতি কৰিম জীৱিকা উপাৰ্জন কৰা মানুহ আছে তেওঁলোকে নিশ্চয় ডেভেলপ হ'ব আৰু বিশেষকৈ কোকৰাঝাৰ অঞ্চলত এনেকুৱা এটা ভাল মাৰ্কেট নাই খেতিয়কসকলে খেতি কৰিলে উৎপাদন কৰিলে তেওঁলোকে বজাৰত গৈ যে বিক্ৰী কৰিব তেনেকুৱা ধৰণৰ ব্যৱস্থা আজিলৈকে হাগ্ৰামা মহোদয়ে কৰিব পৰা নাই সেইটো আমি এটা ব্যৱস্থা কৰিমেই যাতে এইখিনি বস্তু ইয়াৰ পৰা গুৱাহাটীলৈকে যায় বাহিৰত যাতে যায় মানে আমাৰ ফাৰ্মাৰসকলে যাতে লাভৱান হয় সেইখিনি কিন্তু আমি ব্যৱস্থা কৰিমেই আচ্ছা আচ্ছা চ' বিপিএফ পাৰ্টিয়ে এইটো 7 নং ফকিৰাগ্ৰাম জেগাত টিকেট পাইছে না পোৱা নাই তেওঁলোকে আজি ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰিলে মই যিখিনি জানিছোঁ মোৰ অনুভৱ হৈছে বা ৰাইজৰ মুখৰ পৰা শুনিছোঁ তেওঁলোকে ইয়াত টিকেট দিয়া নাই কাৰণ তেওঁলোকে ডাইৰেক্ট টিকেট দিলে যে ইয়াত ভোট নাপায় সেইখিনি জানে তাৰ কাৰণে তেওঁলোকে আজিৰ দিনত 4টা কেণ্ডিডেটক মানে কিবা নিজৰ দলৰ ষ্টেণ্ডাৰ্ড মেইনটেইনটো কৰিছে 4টা কেণ্ডিডেটক 4টা কেণ্ডিডেট আজিৰ দিনত এইখিনি কথা মই কোৱা কথা নহয় ৰাইজৰ কথা বিভিন্ন এংগেল মিলাই আছে যে 4জনৰ ভিতৰত যোনে জিকিব সি আমাৰ এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিছে আজি ইণ্ডিপেণ্ডেণ্ট চিষ্টেম নেকি তেওঁলোকে কোনোবা হয়তো দলৰ হ'ব পাৰে নাজানো কাৰোবাৰ ৰিলেটিভক টিকেট লৈ দিছে কাৰোবাৰ ৰিলেটিভে আকৌ ইলেকশ্যন খেলি আছে অলৰেডি বুজা পৰা হৈ গ'ল ৰাইজক অলৰেডি কৈ আছে যে আমি জিকিলে বিপিএফৰ লগত আমাৰ চৰকাৰ হ'ব অমুক হ'ব তমুক হ'ব কিন্তু চৰকাৰ কৰাৰতো কোনো পচিবিলিটি নাই কাৰণ বাক্সা জিলাত একেবাৰে জিৰ' চিৰাঙত একেবাৰে জিৰ' আপোনালোকক খবৰ পায় কোকৰাঝাৰত আজিৰ দিনতে এওঁলোকে একোটা সাহস কৰা নাই যে আমি 2টা চিট জিকিম বুলি ক'বলৈ কাৰণ হাগ্ৰামা মহিলাৰী চাহাবে তেখেতে নিজে ভয় খাই গ'ল তেখেতে দেৱৰগাঁৱত থাকিলে যদিও আকৌ এটা মানে ভাবিলে যে ইয়াতে মই হাৰিম গতিকে কচুগাঁৱত লওঁ এতিয়া কচুগাঁৱত তেওঁ জিকিম বুলি লৈছিল কিন্তু আজিৰ দিনত কচুগাঁৱত দেখিলে চবতকৈ বেছি বেয়া উকিল বসুমতাৰী আছে না তাতে উকিল বসুমতাৰী আছে তাৰে যিখিনি ৰাইজ আছে সকলোৱে ৰাইজ উকিল বসুমতাৰীৰ লগত এটা ভাল সম্পৰ্ক তেওঁ এজন ভাল মানুহ সেইকাৰণে এখেতৰ লগত সকলোৱে জড়িত হৈ থাকিল ৰাইজে জড়িত হৈ থাকিল ৰাইজে কৈছে যে আমাক পইচা পাতি দি কিনিব নোৱাৰে তেতিয়াহ'লে আপুনি কি ভাবে যে ফৰ্মাৰ বিটিচি চিফ হাগ্ৰামা মহিলাৰ কি 2টা জাগাতে হাৰিব নেকি ইয়েছ নিশ্চিত একদম নিশ্চিত একদম হাৰাটো খাটাং তেওঁ কেতিয়াও ইয়াত জয় হ'ব নোৱাৰে গতিকে আজি নমুনা আপোনালোকে চাইছে ইনামুৱেল মুছাহাৰী যোৱাকালি আমি মিডিয়াৰ যোগেদি পালোঁ তেখেতে অলৰেডি ৰিজেন দিলে অলৰেডি পদত্যাগ কৰিলে তে আল্টিমেটলি এইটো ষ্টাৰ্ট হ'ল মানে ট্ৰেইনৰ মাত্ৰ ইঞ্জিন এটা আহিলে আৰু ইয়াতে ডাব্বাবিলাকে পাছে চেঞ্জ হৈ আছে তেখেতসকলে কিছুমানে হাগ্ৰামাক বেয়া পাই আহিব ইয়াৰ কাৰ্যকলাপক বেয়া পাই আহিব আৰু কিছুমানে নিজৰ কিবাটো কেৰেক্টাৰটো বচাৰ কাৰণে হয়তো ক'তবা বেলেগ বেলেগ দলত যাই সোমাব কাৰণ দেখি আছে যে জেল চেল হৈ যায় তেতিয়াহ'লে এতিয়া আপোনাক লাষ্ট কিবা কথা ক'ব বিচাৰিছে মই যিমানখিনি কুৱেশ্যন ঘূৰা নাই তেতিয়াহ'লে আপুনি আপোনাৰ মনত কিবা এটা আছে নেকি যে কোন মানে সেইটো ক'ব বিচাৰিছে যে মানে এৰিয়া ডেভেলপমেণ্ট বিষয়ে বা আপোনাৰ কামৰ বিষয়ে মাজত মানে মই সেইটো কৰিম সেইটো মানে সেইটো চেনেলটো মোক সেইটো খুটা নাই কিন্তু মই ক'ব বিচাৰিছিলোঁ এনেকুৱা চিষ্টেম আপোনাৰ তাত ওচৰত এতিয়া চাওক বিশেষকৈ মোৰ যিটো সমষ্টি এই সমষ্টিটোত আমি উদাহৰণ দিয়াৰ নিচিনা কোনো ধৰণৰ কাম কৰাই নাই বহুতখিনি কাম কৰিব লগা আছে সেইখিনি কাম এজ এ GM হৈ মই কিন্তু কৰিব নোৱাৰোঁ কিন্তু মই এই কাৰণেই ক'ব পাৰোঁ যে এইখিনি মানে কামৰ যিটো আছে মই 70% কাম ৰাইজক কৰি দিম এইকাৰণে কৰি দিম আমাৰ দলত চৰকাৰ হ'ব আমাৰ দলত চৰকাৰ হ'ব গতিকে এটা খাটাং যে চৰকাৰৰ মই এজন সদস্য গতিকে মোৰ অঞ্চলত যিমানবোৰ প্ৰব্লেম সেইটো মোৰ প্ৰব্লেম নহয় চৰকাৰৰ প্ৰব্লেম গতিকে চৰকাৰৰ যিখিনি প্ৰব্লেম চৰকাৰ সলভ কৰিবই যদি চৰকাৰে সেই সময়ত যদি মানে আপুনি জিকা নাই তথাপি যদি
হেল্প কৰে তেতিয়াহ'লে নেক্সট টাইমত জিকিব নিশ্চয় কৰিব কিয় নকৰে কাৰণ ইয়াৰ পিছত ৰাইজৰতো সদায় প্ৰয়োজন আছে ৰাজনৈতিক দলৰ মানে ৰাজনৈতিক এটা দলৰ মানে আমি যিটো কওঁ খেতি বুলি কওঁ সেই খেতিটো হ'ল ৰাইজ কাৰণ আজি BTC ইলেকশ্যন হ'ব কাইলৈ MLA ইলেকশ্যন আহিব MLA ইলেকশ্যন আহিলে আকৌ ৰাইজৰ প্ৰয়োজন আছে গতিকে মই ৰাইজক কৈছোঁ যে আপোনালোকে ধৈৰ্য ধৰক আপোনালোকে অলপ চেক্ৰিফাইচ কৰক যে আমি নতুন এটা চৰকাৰ বনাব লাগে পৰিৱৰ্তন কৰিব লাগে পৰিৱৰ্তন হ'লেই আমাৰ এই অঞ্চলত যে আমি সকলোৱে ডেভেলপ হ'ম এইটো চিয়'ৰ কাৰণ ইয়াৰ পিছত ইলেকশ্যন আছে আকৌ আমি ৰাইজৰ ওচৰত যাব লাগিব গতিকে ৰাইজে এবাৰ আমাক ট্ৰাই কৰিব মই ৰাইজক অপেনলি কৈছোঁ যে আপোনালোকে ট্ৰাই কৰক আমাক ট্ৰাই কৰক ট্ৰাই কৰক যে আমি ৰাইজৰ কাৰণে কি কি কৰিব পাৰোঁ নিশ্চয় আমি এইখিনি কৰিম যদি আপোনাৰ এতিয়া আপুনি যোনটো কৈছে আমাক এটা মানে বিলিভ কৰিবি ট্ৰাষ্ট কৰিবি আমি এনেকুৱা ডেভেলপ কৰিব জিকাৰ পিছত যদি নকৰে তেতিয়াহ'লে সেই চেনেল লগতে আপোনাৰ কিবা এটা ক'ব পাৰিব হয় না নহয় এটা চান্স আছে এতিয়া ৰাইজে এটা এইটো মানে এটা মানে কি বুলি কয় ছাপোৰ্ট পাব চেনেলৰ পৰা আমাৰ দিয়ে যে সেই মাটিয়ৰ ছাৰে এনেকুৱা কৈছিলে আগত এতিয়া কৰা নাই তেতিয়াহ'লে আমি এপ্লাই কৰিব পাৰিব আপোনালোকৰ চেনেলক সাক্ষী ৰাখিছোঁ ৰাইজৰ হৈ এই চেনেলে যাতে ফিউচাৰত আমাক আকৌ মনত পেলাই দিয়ে যে আপুনি এইটো কথা কৈছিল আপোনাৰ দলে এইটো কথা কৈছিল কিয় নকৰে সেইবোৰ আমি কৰিবলৈ বাধ্য কৰিমেই কাৰণ ৰাইজে আমাৰ ভৱিষ্যত ৰাইজে আমাৰ ভৱিষ্যত আমি ৰাইজৰ ভৱিষ্যত নহওঁ মিছা কথা ৰাইজে হ'ল আমাৰ ভৱিষ্যত আমি ৰাইজ হৈ যাব বিচাৰিছোঁ আমাৰ হৈ ৰাইজ যাব যাবলৈ মই কোৱা নাই মই কৈছোঁ যে আমি ৰাইজৰ হৈ যাম গতিকে আপুনি সেইটো কথা ক'ব বিচাৰিছে ৰাইজে মানে ভাল কাম কৰা মানুহ চাবা নিশ্চয় নেক্সট টাইম যেতিয়া ইলেকশ্যন আহিব আমি ৰাইজক এইটো নক'ম যে আমি এইটো কৰিম সেইটো কৰিম আমাক ভোট দিয়ক এইটো নকওঁ আমি ৰাইজক দেখুৱাম যে আমি কাম কি কৰিছোঁ আমাৰ কামৰ খতিয়ান দেখুৱাই দিম যে আমাৰ কাম এইখিনি কৰিছোঁ কামখিনি যদি আপোনালোকৰ পচন্দ হৈছে আপোনালোকে আমাক ভোট দিব যদি আমাৰ কামখিনি পচন্দ হোৱা নাই আপোনালোকে আমাক ভোট নিদিব থেংক ইউ ছ' মাছ ছাৰ মই আজি আছোঁ ইয়াত 7 নং পকিৰাগ্ৰাম কনষ্টিটুৱেঞ্চি ইউপিপিএল দলৰ পৰা কেণ্ডিডেট আছে আমাৰ মতিয়ুৰ ৰহমান ছাৰ তাৰ লগত আমি কথা পাতি কিনি বহুত ভাল লাগিলে থেংক ইউ ছ' মাছ আৰু বহুতখিনি কথা পইণ্ট লৈ কিনি কথা পাতিছে ৰাস্তাৰ বিষয়ে আৰু তাৰপিছত এটা মানে ট্ৰাষ্ট দিছে বিলিভ দিছে যে আমি যদি নকৰে তেতিয়াহ'লে সেই চেনেল দ্বাৰা আমাক এটা আৰু এপ্লাই কৰিব পাৰিব মানে সেইটো কাম কৰা নাই সেইটো আগত যেতিয়া ভোট মানে ইলেকশ্যন হৈছিলে এই সময়ত এনেকুৱা সুধিছিলে এনেকুৱা কৈছিলে আমি কৰিম সেইটো কৰিম বাট সেইটো সময়ত কৰা নাই সেইটো এটা মানে এপ্লাই কৰিবৰ কাৰণে এটা চান্স দিছে ছাৰ থেংক ইউ ছ' মাছ ছাৰ আৰু তাৰপিছত আপোনাৰ লগত ফেচ টু ফেচ আৰু টক কৰি কিনি কথা পাতি কিনি বহুত ভাল লাগিলোঁ আৰু তাৰপিছত আপুনি আপোনাৰ ইলেকশ্যনৰ কাৰণে অল দ্য বেষ্ট থেংক ইউ ছ' মাছ ছাৰ